75 নং খুটাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং পঞ্চম খণ্ডৰ একেবাৰে পিছপৰা একেবাৰে ক'বলৈ ভাষা নাই এনেকুৱা গাঁৱত বাস কৰি আছোঁ। ইয়াত ৰাস্তা ঘাট ইমানেই বেয়া, আমাৰ ল'ৰা ছোৱালী য'ত নেকি স্কুলত যাব নোৱাৰে, আমি ৰোগী নিব নোৱাৰোঁ। আমাৰ এনেকুৱা অৱস্থা, আজি এজন মানুহৰ এনেকুৱা চিৰিয়াছ বেমাৰ, এম্বুলেঞ্চ এখন মাতিলোঁ, আহিব নোৱাৰিলে, আমি ঠেলাত নিব লগা অৱস্থা হ'ল। এই ৰাস্তাটো আমাক কোনেও ভাল কৰি নিদিয়ে। আমাৰ এটাই অনুৰোধ, আমাক যাতে এই ৰাস্তাখন ভাল কৰি দিয়ে। আৰু লগতে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী বৈছে, এওঁলোকক ইমানবাৰ কৈছোঁ, তেওঁলোকে তথাপিতো আমাক ৰাস্তা ভাল কৰি নিয়ে। সেইকাৰণে আজি আমি ৰাইজ ওলাই আহি ইয়াত প্ৰতিবাদ কৰিছোঁ, যাতে আমাৰ ৰাস্তাখন ভাল হয়। নাম পৰিৱেশন কৰিলে? হয়, নাম পৰিৱেশন কৰিলোঁ। 75 নং খুটাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং পঞ্চম খণ্ডৰ একেবাৰে পিছপৰা একেবাৰে ক'বলৈ ভাষা নাই এনেকুৱা গাঁৱত বাস কৰি আছোঁ। ইয়াত ৰাস্তা ঘাট ইমানেই বেয়া, আমাৰ ল'ৰা ছোৱালী য'ত নেকি স্কুলত যাব নোৱাৰে, আমি ৰোগী নিব নোৱাৰোঁ। আমাৰ এনেকুৱা অৱস্থা, আজি এজন মানুহৰ এনেকুৱা চিৰিয়াছ বেমাৰ, এম্বুলেঞ্চ এখন মাতিলোঁ, আহিব নোৱাৰিলে, আমি ঠেলাত নিব লগা অৱস্থা হ'ল। এই ৰাস্তাটো আমাক কোনেও ভাল কৰি নিদিয়ে। আমাৰ এটাই অনুৰোধ, আমাক যাতে এই ৰাস্তাখন ভাল কৰি দিয়ে। আৰু লগতে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী বৈছে, এওঁলোকক ইমানবাৰ কৈছোঁ, তেওঁলোকে তথাপিতো আমাক ৰাস্তা ভাল কৰি নিয়ে। সেইকাৰণে আজি আমি ৰাইজ ওলাই আহি ইয়াত প্ৰতিবাদ কৰিছোঁ, যাতে আমাৰ ৰাস্তাখন ভাল হয়। নাম পৰিৱেশন কৰিলে? হয়, নাম পৰিৱেশন কৰিলোঁ। 75 নং খুটাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং পঞ্চম খণ্ডৰ একেবাৰে পিছপৰা একেবাৰে ক'বলৈ ভাষা নাই এনেকুৱা গাঁৱত বাস কৰি আছোঁ। ইয়াত ৰাস্তা ঘাট ইমানেই বেয়া, আমাৰ ল'ৰা ছোৱালী য'ত নেকি স্কুলত যাব নোৱাৰে, আমি ৰোগী নিব নোৱাৰোঁ। আমাৰ এনেকুৱা অৱস্থা, আজি এজন মানুহৰ এনেকুৱা চিৰিয়াছ বেমাৰ, এম্বুলেঞ্চ এখন মাতিলোঁ, আহিব নোৱাৰিলে, আমি ঠেলাত নিব লগা অৱস্থা হ'ল। এই ৰাস্তাটো আমাক কোনেও ভাল কৰি নিদিয়ে। আমাৰ এটাই অনুৰোধ, আমাক যাতে এই ৰাস্তাখন ভাল কৰি দিয়ে। আৰু লগতে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী বৈছে, এওঁলোকক ইমানবাৰ কৈছোঁ, তেওঁলোকে তথাপিতো আমাক ৰাস্তা ভাল কৰি নিয়ে। সেইকাৰণে আজি আমি ৰাইজ ওলাই আহি ইয়াত প্ৰতিবাদ কৰিছোঁ, যাতে আমাৰ ৰাস্তাখন ভাল হয়। নাম পৰিৱেশন কৰিলে? হয়, নাম পৰিৱেশন কৰিলোঁ। 75 নং খুটাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং পঞ্চম খণ্ডৰ একেবাৰে পিছপৰা একেবাৰে ক'বলৈ ভাষা নাই এনেকুৱা গাঁৱত বাস কৰি আছোঁ। ইয়াত ৰাস্তা ঘাট ইমানেই বেয়া, আমাৰ ল'ৰা ছোৱালী য'ত নেকি স্কুলত যাব নোৱাৰে, আমি ৰোগী নিব নোৱাৰোঁ। আমাৰ এনেকুৱা অৱস্থা, আজি এজন মানুহৰ এনেকুৱা চিৰিয়াছ বেমাৰ, এম্বুলেঞ্চ এখন মাতিলোঁ, আহিব নোৱাৰিলে, আমি ঠেলাত নিব লগা অৱস্থা হ'ল। এই ৰাস্তাটো আমাক কোনেও ভাল কৰি নিদিয়ে। আমাৰ এটাই অনুৰোধ, আমাক যাতে এই ৰাস্তাখন ভাল কৰি দিয়ে। আৰু লগতে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী বৈছে, এওঁলোকক ইমানবাৰ কৈছোঁ, তেওঁলোকে তথাপিতো আমাক ৰাস্তা ভাল কৰি নিয়ে। সেইকাৰণে আজি আমি ৰাইজ ওলাই আহি ইয়াত প্ৰতিবাদ কৰিছোঁ, যাতে আমাৰ ৰাস্তাখন ভাল হয়।